নিদিয়ে কেতিয়াবা তৰ্ক লাগিলে বেয়াকে তৰ্ক লাগি যায় সেইখন সেই সমাজখন ভাঙি থৈ অহা একমাত্ৰ এই চুতীয়া সম্প্ৰদায় যেতিয়া ট্ৰাইবেল সংঘৰ নেতাসকলক তেওঁলোকে তুচ্ছ তাচ্ছিল্য কৰিব ধৰিলে তেতিয়া আমাৰ বিলাকৰ গাবিলাক তেজবিলাক গৰম হ'বনে নাই তেওঁলোকে এবাৰ ভাবেনে গতিকে সাৱধান জনাইছোঁ দেই আমি কিন্তু দেউৰীসকলে কিন্তু আপোনালোকক এতিয়ালৈকে কোনো ধৰণৰ কিন্তু একশ্যন লোৱা নাই কেতিয়াবা হয়তো আইনী ব্যৱস্থাও ল'ব পৰা যাব পাৰে 6 জনগোষ্ঠীক জনজাতিকৰণক লৈ সদায় বিৰোধ কৰি আছোঁ আৰু বিৰোধ কৰি যাম আৰু কিছুমানে এতিয়া মোক ক'ব বিচাৰে মই সকলো চাই আছোঁ তেওঁলোকে ক'ব বিচাৰে মই ইতিহাসৰ বিষয়ে মোৰ জ্ঞান নাই সংবিধানৰ বিষয়ে মোৰ জ্ঞান নাই তেওঁলোকৰ মতে মই আকৌ ইতিহাস পঢ়িব লাগিব তাৰমানে মই এই অসমৰ নহয় বুলি তেওঁলোকে ক'ব বিচাৰে নেকি তেওঁলোকে ক'ব বিচাৰে নেকি মই এই অসমৰ নহয় মোৰ ইতিহাসৰ জ্ঞান নাই কি জ্ঞান ল'ব লাগিব ভাৰত বুৰঞ্জী লাগিব অসম বুৰঞ্জী লাগিব নে সংবিধান মুখস্থ কৰি মই পিঠিত ঘূৰি ফুৰিব লাগিব ইতিহাসক আমি সন্মান কৰোঁ শ্ৰদ্ধা কৰোঁ ইতিহাসক লৈ পেলাই আমি ফুপ জহি নামাৰোঁ সেইটো জানি থ'ব আমি ইতিহাসত আমাৰ বীৰ বীৰংগনাক আমি সেই সন্মান জনাব বিচাৰোঁ অসমৰ বৰ অসমৰ চাউলুং চুকাফা হওক বীৰ লাচিতৰ দৰে মহান যোদ্ধাক আমি সন্মান কৰোঁ কিন্তু সেই বীৰ লাচিতৰ নিচিনা বীৰ লাচিত বুলি কৈ পেলাই ফুপ জাহি মৰাকেইটাক কিন্তু সন্মান নকৰোঁ আমি সেইটো জানি থওক এই সম্পৰ্কত মই ভাবোঁ নাভাবিব আপোনালোকে তেওঁলোকে এনেকুৱা ধৰণৰ কথা ক'ব ধৰিছে যে আমি ABCD পঢ়ি পেলাই সেন্টেন্স গঠন কৰি অলৰেডি নভেলে লিখিলোঁ তাৰপিছত আকৌ তেওঁলোকে মোক কৈছে যে মানে ABCD খিনি মুখস্থ কৰ বুলি তেওঁলোকৰ হয়তো নাজানিব পাৰে বা আমি নাজানো বুলি নাভাবিব আমিও জানো হয়তো আমি অতিপাত মুখস্থ কৰি ৰাখি থকা নাই বা সংবিধানৰ গোটেইবিলাক অনুচ্ছেদ পৰ্যন্ত আমাৰ মুখস্থ নাথাকিব পাৰে কিন্তু তথাপিতো আমাৰ আছে এইখিনি সমাজলৈ যিখিনি মই আজি এইকেইদিন মই ব্যক্ত কৰি আছোঁ বা দি আছোঁ কথাবিলাক কৈ আছোঁ সেইখিনি ক'বলগীয়া কথা সকলো জনগোষ্ঠীয়ে বুজি পাওক বা সকলো এই ছ'চিয়েল মিডিয়াতে গম পাওক কথাবিলাক স্পষ্টভাৱে গম পাওক ইয়াত কিছুমানে কৈছে ভাতৃকাতি সংগ্ৰহ হ'ব পাৰে বুলি কিয় ভাতৃকাতি সংগ্ৰহ হ'ব পাৰে কিয় হ'ব ভাতৃকাতি সংগ্ৰহ আমাৰ মতবিৰোধ আছে মতানৈক্য হৈছে ভাতৃয়ে হয় তাত হেৰি নাই ক'বলগীয়া নাই তেওঁলোকেও জানি থ'ব লাগিব আমি কিয় বিৰোধ কৰিছোঁ আমাৰ মনৰ কথাবিলাক কিয় কাৰণে আমি ব্যক্ত কৰিবলগীয়া হৈছে এইবিলাক কথা তেওঁলোকেও বুজি পাব লাগিব এই কথাবিলাকে কয় স্বাৰ্থ লৈ পেলাই কিবা কাম কৰিবলৈ আহিলে তেওঁলোকে মুখ ঠেকেচা খাম বুলি ভবা নাছিল নেকি তেওঁলোকে ভাবে আজি দশক জুৰি তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী কৰি আছে আমি কেতিয়া মাত মাতিছোনে আমি মাত মতা নাই কাৰণ যিহেতু আমাৰ ট্ৰাইবেল সংঘ আছে ট্ৰাইবেল সংঘই আমাৰ বিৰোধ কৰি থাকে আমি সেইকাৰণে কেতিয়াও এইবিলাকত সোমোৱা নাছিলোঁ কিন্তু যেতিয়া ট্ৰাইবেল সংঘৰ নেতাসকলক তেওঁলোকে তুচ্ছ তাচ্ছিল্য কৰিব ধৰিলে তেতিয়া আমাৰ বিলাকৰ গাবিলাক তেজবিলাক গৰম হ'বনে নাই তেওঁলোকে এবাৰ ভাবেনে নাভাবে আমিবিলাকক তাৰমানে ট্ৰাইবেলবিলাকক তেওঁলোকে মানুহৰ হাৰিত ৰখা নাছিলে তেওঁলোকে ভাবিছিল এতিয়া ভাবিছে যে তো দিগদাৰ আছে ট্ৰাইবেল মানুহবিলাক দেখোন চব উঠি পৰি লাগিছে বুলি এতিয়া অলপ ভাবিছে নেকি তেওঁলোকে এইখিনি কথাই ক'ব বিচাৰিছোঁ আৰু এই চুতীয়া সম্প্ৰদায়ৰ মানুহ এজনে মোক কৈছে চুতীয়া আৰু দেউৰীৰ ইতিহাস জানি ল'বৰ কাৰণে কৈছে মই এই চুতীয়া জনগোষ্ঠীক আজি আকৌ এবাৰ হুংকাৰ দিছোঁ দেই চুতীয়া জনগোষ্ঠীয়ে আমাক ইতিহাসক চুতীয়া আৰু দেউৰী সম্বন্ধ ইতিহাসক লৈ পেলাই আমাক বাৰে বাৰে কথা নক'ব বাৰংবাৰ কৈছোঁ কিন্তু আমি চুতীয়াৰ ইতিহাস জানো দেউৰীৰ ইতিহাসো জানো হয়তো বুৰঞ্জীত লিপিবদ্ধ হৈ থকা সৰু সৰু তথ্যক লৈ পেলাই তেওঁলোকে যেনেকৈ এই দেউৰী সমাজত সোমাই পেলাই দেউৰী মানুহৰ মাজত যেনেকৈ ভাতৃকাতি সংগ্ৰহ কৰি থৈ গৈছিল এটা সময়ত সেই 2000 চনত আমাৰ যেতিয়া মানে কাউন্সিল গঠন হোৱা নাছিল অট'নমাছ কাউন্সিল আমাৰ গঠন হোৱা নাছিল তেতিয়া আগৰ কথা এইখিনি তেওঁলোকে আমাৰ দেউৰী মানুহৰ মাজত
সোমাই লৈ পেলাই আমাৰে কিছুমান জাতিদ্ৰোহী মানুহৰ পৰা তেওঁলোকে এই সুবিধাখিনি ল'বলৈ বিচাৰিছিলে আমাৰ মাজৰে যিখিনি দেউৰী আমাৰ মানে মানুহ তেওঁলোকক সুবিধা দিছিলে এই তেওঁলোকে এটা এটা মানে চুতীয়াসকলে এনেকুৱাকৈ ক'ব ধৰিলে যে দেউৰী জনসংখ্যা কম চুতীয়াসকলৰ জনসংখ্যা লগত মিল হৈ পেলাই অট'নমাছ কাউন্সিলখন একেলগে আনিব লাগে সেইকাৰণে দেউৰী চুতীয়া হ'ব লাগে বুলি তেওঁলোকে এটা উপস্থাপন দি পেলাই দেউৰীসকলক ব্ৰেইন ৱাছ কৰি পেলাই তেওঁলোকে দেউৰীসকলৰ মাজত সোমাই গৈছিল আৰু দেউৰীসকলৰ ভাষা সাহিত্য সংস্কৃতি সকলো তেওঁলোকে আয়ত্ব কৰিবলৈ ধৰি লৈ গাঁৱে গাঁৱে তেওঁলোকে ভাষা প্ৰশিক্ষণ লৈছিলে এইবিলাক কি আমাৰ মনত নাই বুলি ভাবে নেকি কিন্তু যিবিলাকে আমাৰ জাতি প্ৰেম আছে জাতিক শ্ৰদ্ধাৰে ভাল পায় জাতিৰ অনিষ্ট হোৱাটো নিবিচাৰে কোনোবা এটা জাতি আহি পেলাই আমাক মানে অনিষ্ট কৰিবগে সেয়া উমান পায় এই চুতীয়াসকলক যিটো খেদন দিছিল তাতে লাজ লগা নাই পুনৰবাৰ আমাক দেউৰী আৰু চুতীয়া ইতিহাস সোঁৱৰাবলৈ কথা ক'বলৈ গতিকে সাৱধান জনাইছোঁ দেই আমি কিন্তু দেউৰীসকলে কিন্তু আপোনালোকক এতিয়ালৈকে কোনো ধৰণৰ কিন্তু একশ্যন লোৱা নাই কেতিয়াবা হয়তো আইনী ব্যৱস্থাও ল'ব পৰা যাব পাৰে গতিকে সাৱধান আপোনালোকে আমাৰ ভাষা সাহিত্য সংস্কৃতি চুৰ কৰি পেলাই তেওঁলোকে উপস্থাপন দিছে এতিয়া জনজাতিৰ মানে হেৰিটো জনজাতিকৰণ হ'ব লাগে বুলি আমি কি কেতিয়াবা এৰি দিম বুলি ভাবে নেকি নাভাবিব বেছি নাভাবিব আৰু মোকতো আৰু বেছি নক'বই আমাৰ মানে একচুৱেলি খং নুঠে কিন্তু এইকেইটা কথা কেতিয়াবা ক'বলগীয়া হৈছে কাৰণে কৈছোঁ আৰু ক'বলগীয়া হৈছে এইখিনি কথা কেতিয়াবা আমাৰ যিটো ভাতৃগাতি সংগ্ৰহ হৈ গ'ল সেই দেউৰী সমাজত এটা সময়ত ডিভাইড হৈ গৈছিলে দেউৰী গাঁওখন এটা চুতীয়া পক্ষ লোৱা দেউৰী এটা হ'ল দেউৰী হয় এনেকুৱা আজিও সেই চুতীয়া পক্ষ লোৱা মানুহক আমাৰ দেউৰীসকলে এই তই চুতীয়া জাত চুতীয়াক সমৰ্থন কৰা জাত বুলি অৱজ্ঞা কৰে সমাজত মানে কেতিয়াবা আগস্থান নিদিয়ে কেতিয়াবা তৰ্ক লাগিলে বেয়াকৈ তৰ্ক লাগি যায় সেই সমাজখন ভাঙি থৈ অহা যে একমাত্ৰ এই চুতীয়া সম্প্ৰদায়ৰ মানুহ নকৈ নোৱাৰিছোঁ দেই আজি কৈ দিছোঁ আৰু তেওঁলোকে গতিকে নিজৰ স্থিতিত থকাটোৱে মই বিচাৰোঁ গতিকে বেছি ক'বলৈ নাযাওঁ বেছি ক'বলৈ গ'লে আমাৰ মানুহবিলাক উত্তেজিত হ'ব আকৌ চুতীয়া সম্প্ৰদায়ৰ মানুহকো হয়তো কেতিয়াবা কিবা কাজিয়া লাগিব পাৰে সেইকাৰণে বেছি নকওঁ আৰু তেওঁলোকে জানে এই সম্বন্ধত যিবিলাকে তেওঁলোকৰ সেই নেতাবিলাকে জানে আমাৰ সেই অতীত আমাৰ মাজত কি হৈ থৈ গৈছিল তেওঁলোকক কিন্তু এটেক কৰা নাই এতিয়ালৈকে কিবা কাৰণত যদি হ'বলগীয়া হয় দিগদাৰ আছে কিন্তু দেই ধন্যবাদ